কৰিছা লগৰী কেইজনী অঁ কেইজন মানুহ অঁ অঁ এঘৰত খুটা পুতিছে অঁ মানে আমাক নিমন্ত্ৰণ কৰিছে প্ৰসাদ চসাদ কিনি আগবঢ়াই দিলে এতিয়া ভগাই যাম তাৰপিছত আৰু খানা এটা আছে খানাটো খাই লৈ যাম আৰু লাহে লাহে বঢ়িয়া বাই প্ৰতিমা তলত অঁ মিনতিয়ে কি কৰিছে ফল কাটিছে অঁ চাচোন মুখখন অঁ সেইটো এ তুমি কলা হ'লে মুখৰ চাইজ বৰ ধুনীয়া দেই কিন্তু কলা নহয় তুমি মাগুৰ বৰণীয়া অঁ ছোৱালী ধুনীয়া মাগুৰ বৰণীয়া এই কঁকাল খামুচিয়া হলে ডেকাটো বাদে দে বুঢ়াই মাৰিব বিহু নাচি বঢ়িয়া 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 আজি আমি দেৱযানী ঘৰত নামৰ চাহ খাইছোঁ ফুটা চাহ আৰু অলপ পিছত ভাত ৰান্ধি আছে আমি আটাই মিলি খাম আৰু তেওঁৰ ঘৰটো যাতে ভালে কুশলে হয় ঘৰ হোৱাৰ পিছত আকৌ নাম ধৰিমেই আমি ভাতত বহুত আইটেম বনাইছেতো বাইদেউ হয় মই গৈ চাই আহিছোঁ আজি বৃষ্টিৰ কাৰণে অলপ দিগদাৰ আপুনি কিবা ক'ব নেকি বাইদেউ কম মানে ময়ো ভাতখিনিয়ে ৰাখি আছোঁ ৰ'বা খাম বুলি চাহ খালোঁ বাৰু চাহ মিঠাই এইবিলাক খালোঁ এতিয়া আমি কিবা কিবি কথা পাতিম ঘৰুৱা কথা ঠিকে আছে আৰু তোমালোকে হয় নেকি বাইদেউ হয় নেকি দিয়ক বন্ধু হিচাপত আহিলোঁ আৰু কিয় দেৰি হ'ল ভাত পানী বনাই ঘৰৰ কাম শেষ কৰি হ'লেও বহুত বনাইছোঁতো কিবা কিবি নেকি ক'ব নোৱাৰি নহয় ভোক লাগিলে দেৱযানীৰ তাতে খোৱাৰ আগত আমাৰ তাত খাই আহিবি গোটেই সেইকাৰণে নকওঁ দে হ'ব কম আপি নহয় দেই কম নহয় বান্ধৱীৰ ঘৰত হাঁহি ধেমালি কৰিলোঁ ভিডিঅ'টো যাতে আপোনালোকে চাই ভাল পায় লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব